নমস্কাৰ অসমবাসী ৰাইজক অসমীয়া জোনাক চেনেললৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, অসমত এমাজন জংগল, কিন্তু কাক কোৱা হয় অসমৰ এমাজন জংগল বুলি, আৰু কিয় কোৱা হয় এনে জংগলক ৰেইন ফৰেষ্ট বুলি? তেন্তে আহক আজি আমি আলোচনা কৰোঁ দিহিং পাটকাইৰ কথা। এইখিনিতেই জনাই দিছোঁ যে যোৱাটি প্ৰশ্ন শিতানৰ লাকি বিজেতাসকলক আজিৰ ভিডিঅ'টোৰ শেষত ঘোষণা কৰা হ'ব। আৰু আজিৰ প্ৰশ্ন শিতানৰ প্ৰশ্নটি হৈছে দিহিং পাটকাই কোন চনত অভয়াৰণ্য হিচাপে স্বীকৃতি পাইছিল? ইয়াৰ উত্তৰ ভিডিঅ'টোৰ মাজতে আছে, গতিকে পলম নকৰি আৰম্ভ কৰিছোঁ। কোৱা হয় যে গছ থাকিলেহে মানুহ থাকিব, বনাঞ্চল থাকিলেহে জনাঞ্চল থাকিব। ফ্ৰেণ্ডছ, আমাৰ হৃদপিণ্ড নহ'লে যিদৰে আমি জীয়াই থাকিব নোৱাৰোঁ, ঠিক সেইদৰেই বনাঞ্চল নহ'লে পৃথিৱীৰ ভাৰসাম্য অটুট নাথাকে। অৰ্থাৎ বনাঞ্চল হৈছে পৃথিৱীৰ হৃদপিণ্ড স্বৰূপ। এই বনাঞ্চল বা উদ্ভিদেই আমাৰ বাবে প্ৰয়োজনীয় অক্সিজেন যোগান ধৰি আছে। বনাঞ্চলসমূহৰ বাবেই পৃথিৱীৰ জলচক্ৰ সুচাৰুৰূপে চলি আছে। মুঠৰ ওপৰত বনাঞ্চল অবিহনে পৃথিৱীৰ ভাৰসাম্য অটুট নাথাকে। এনেধৰণৰ বৃহৎ বনাঞ্চলবোৰক ৰেইন ফৰেষ্ট বুলি কোৱা হয়। অসমৰ এনে এখন বনাঞ্চল হৈছে দিহিং পাটকাই, যি অসমৰ এমাজন জংগল হিচাপে অভিহিত। দিহিং পাটকাই অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰৰ পৰা অৰুণাচললৈকে বিস্তৃত। এই 2004 চনত অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰে। দিহিং পাটকাই অসংখ্য হাতীৰ বিচৰণস্থলী, সেইবাবেই ইয়াক এলিফেণ্ট কৰিডৰ বুলিও কোৱা হয়। ইয়াৰ উপৰিও ইয়াত বিভিন্ন প্ৰজাতিৰ পশুপক্ষী পোৱা যায়। যোৱা কিছুদিন আগত এই বনাঞ্চলখনত কয়লা খননৰ বাবে অনুমতি দিছে, আৰু সেইবাবেই ইয়াত অবাধ কয়লা খনন হৈ আছে। ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে প্ৰকৃতিপ্ৰেমী লগতে সমগ্ৰ অসমে, কাৰণ এই কয়লা খননেই গোটেই বনাঞ্চলখন ধ্বংস কৰি পেলাব, লগতে ইয়াত থকা বন্যপ্ৰাণীও ধ্বংস হৈ যাব। এই বনাঞ্চল ধ্বংসই অসমৰ পৰিৱেশ প্ৰদূষণ কৰিব। ফ্ৰেণ্ডছ, আপোনালোকে কি ভাবে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজিলৈ এইখিনিয়ে। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনেই উপলব্ধ হয় কেৱল অসমীয়া জোনাক চেনেলত, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনিতেই জনাই দিছোঁ যে যোৱাটি প্ৰশ্ন এটানৰ লাকি বিজেতা কেইগৰাকী হৈছে ইণ্টাৰেষ্টিং থিংছ, উত্তম দাস এণ্ড সুমন জ্যোতিনাথ। আজিলৈ আহিছোঁ, ধন্যবাদ।